আপুনি জানেনে এতিয়া যিকোনো মানুহৰ নিজৰ দোকান বা অফিচ গুগলত দেখুৱাব পাৰে একেবাৰে ফ্ৰীতে। মানে মানুহে যদি গুগলত আপোনাৰ দোকানৰ নাম চাৰ্চ কৰে আপোনাৰ লোকেশ্যন, ফটো, ফোন নাম্বাৰ সকলো দেখা পাব। আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে কি জানেনে, এইটো কৰিবলৈ আপোনালোকক কোনো ধৰণৰ টকা খৰচ কৰিব নালাগে, একেবাৰে ফ্ৰীতে। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম মাত্ৰ 2 মিনিটতে কেনেকৈ আপোনালোকে নিজৰ প্লেচটো গুগলত এড কৰিব পাৰিব। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। কাৰণে আপোনালোকে প্ৰথমতে গুগল মেপ অ'পেন কৰি ল'ব। গুগল মেপ অ'পেন কৰাৰ পিছত তলতে আপুনি দেখিব কাণ্ট্ৰি ভিউ, ইয়াতে ক্লিক কৰি ল'ব। তাৰপিছত যাব এড প্লেচত যাব। এড প্লেচ যোৱাৰ পিছত আপোনালোকে প্লেচ নেম দেখিব। প্লেচ নেম যদি আপুনি ঘৰৰ লোকেশ্যন দিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ নিজৰ নাম দি দিব। যদি দোকান পোহাৰৰ নাম দিব বিচাৰিছে তো দোকান পোহাৰৰ নাম ইয়াতে দি দিব পাৰে। তাৰপিছত কেটেগৰীত যাব। কেটেগৰীত যোৱাৰ পিছত ইয়াতে আপোনালোকে চুজ কৰি ল'ব। মই ইয়াতে এডুকেশ্যন চেণ্টাৰ চুজ কৰি লৈছোঁ। তাৰপিছত এড্ৰেছত যদি আপোনালোকে থাকে তেতিয়াহ'লে গোল চক্ৰটোত গৈ কিনে আপোনালোকে ইয়াতে এড্ৰেছটো ক্লিক কৰি দিব। আৰু যদি আপোনালোকে লোকেশ্যনত নাথাকে তেতিয়াহ'লে এড্ৰেছটো ডাইৰেক্ট ইয়াতে টাইপ কৰি দিব। মই ইয়াতে এই মাজত দেখিছে নহয়, ইয়াতে ক্লিক কৰি ল'লোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে এই কৰ্নাৰত প্লাছ চিন দেখিব, প্লাছ চিনত ক্লিক কৰি ল'ব। ছেটেলাইটত ক্লিক কৰি ল'ব। ছেটেলাইটত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে যিটো পাৰফেক্ট লোকেশ্যন, সেই পাৰফেক্ট লোকেশ্যনটো ইয়াতে ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত 72 আৱাৰ্ছ পিছত গুগলে ভেৰিফাই কৰাৰ পিছত আপোনাৰ লোকেশ্যনটো সাৰ্বজনীন কৰি দিব।